নমস্কাৰ বন্ধুগণ, আপোনাক পুনৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম হোৱাটছএপত অনলাইন দেখিলে এইটো অনলাইন লিখা এটা ওলায়, সেইটো আমি কেনেকৈ নোহোৱা কৰিব পাৰি। আৰু আমি যদি অনবৰতে হোৱাটছএপটো চলাই থাকোঁ তেতিয়া কোনেও গম নাপাব এইটো আমি হোৱাটছএপত অনলাইন থাকোঁ বা নাথাকোঁ, এইটো কোনেও গম নাপাব। এইটো কেনেকৈ কৰিব মই দেখাই দি আছোঁ, আৰু ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ শেষলৈ চাই থাকিব। প্ৰথমতে হোৱাটছএপটো ওপেন কৰি ল'ব, থ্ৰী ডটত ক্লিক কৰিব, কৰি ছেটিঙত যাব, ইনত গৈ একাউণ্ট ইয়াত ক্লিক কৰিব, প্ৰাইভেচি ইয়াত ক্লিক কৰিব, কৰি লাষ্ট চিন বুলি উঠি আছে ইয়াত ক্লিক কৰিব, কৰি নবডি কৰি দিব, এইটো কৰি দি বেক। এতিয়া আপোনাৰ এইটো আপুনি অনলাইন দেখিলে এইটো কোনেও গম নাপাব যে আপুনি অনলাইন আছে নে নাই। এইটো এনেকৈ কৰিব পাৰি। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।